হেল্ল' এভৰিৱান, গুড ইভিনিং। আজি বতৰ একেবাৰে ডাৱৰীয়া, বৰষুণ দি আছে আৰু এই বৰষুণৰ বতৰত গৰম গৰম চাহ আৰু পকৰি খাবলৈ সকলোৰে মন যায় ন? বলক তেতিয়াহ'লে আজি পকৰি বনাওঁগৈ। পিছে যিটো বস্তু পকৰি দিলে পকৰি খাবলৈ সোৱাদ লাগে সেই বস্তুটোৱে মোৰ ওচৰত নাছিলে। সেইকাৰণে বৰষুণ এৰাৰ লগে লগে মই মোৰ প্ৰিয় বস্তুটো আনিবলৈ গ'লোঁ। এইটো হৈছে, কি চিনি পাইছেনে আপোনালোকে? এয়া হৈছে নৰসিংহ। লৈ আহিলোঁ নৰসিংহ আৰু এইফালে মই দাইল তিয়াই থৈছিলোঁ। দাইলখিনি ধুনীয়াকৈ ফুলি আছে। তাৰপিছত এইখিনি মই ভালদৰে ধুই ল'লোঁ। ধুই মিক্সিত পিচি ল'ম ধুনীয়াকৈ। সেইকাৰণে মই মিক্সিতে দাইলখিনি দি ল'লোঁ আৰু অকণমান পানী তাত এড কৰি দিছোঁ। তেতিয়া মানে পানী দি পিচিলে বস্তুটো খাবলৈ বহুত ফ্লাপি হ'ব, ফুলিব পকৰিটো। আৰু এয়া দেখিছে মই পিচি ল'লোঁ ধুনীয়াকৈ, মিহি হৈ গ'ল। তাৰপিছত ইয়াতে মই এতিয়া মছলাবোৰ এড কৰি দিম। তাতে আছে আদা নহৰু পেষ্ট, হালধি, তাৰপিছত নিমখ আৰু এয়া জলকীয়া কাটি দিছোঁ। আৰু নৰসিংহখিনি মই কাটি দিয়া নাই, এনেকৈ পাতবোৰ এৰুৱাই এৰুৱাই দি দিছোঁ গোটা গোটাকৈ, তেতিয়া খাবলৈ বেছি ভাল লাগে। তাৰপিছত মই এইফালে পিঁয়াজ কাটি ল'লোঁ। পকৰিত সদায় পিঁয়াজ বেছিকৈ দিব লাগে, তেতিয়া খাবলৈ বেছি টেষ্ট হয়। তাৰপিছত ইয়াত গোটেইবোৰ ৰেডি কৰি ল'লোঁ আৰু এতিয়া মই গোটেইখিনি মিক্স কৰি দিম। ভালদৰে সানি লোৱাৰ পিছত নিমখৰ সোৱাদটো ভাল হৈছেনে নাই অকণমান এনেই জিভাত লগাই চাব পাৰে, কাৰণ কেতিয়াবা কম বেছি হৈ যায়। তাৰপিছত এতিয়া মই কেৰাহী এখনতে তেল দি ল'লোঁ এনেকৈ আৰু সেইখিনি দি দিছোঁ। তাৰপিছত ভালদৰে ফ্ৰাই কৰি লোৱাৰ পিছত গৰম গৰম চাহৰ লগত আপুনি খাব আৰু তাৰপিছত আৰু বৰষুণৰ বতৰৰ একদম মজা ল'ব। সেয়া মোৰ পকৰি ৰেডি হৈ গৈছে আৰু এতিয়া নমাই ল'ম মই। দেখিবলৈ ধুনীয়া লাগিছে ন? খাওঁ খাওঁ লাগিছেনে আপোনালোকৰ কাৰোবাৰ? এয়া মোৰ পকৰি আৰু চাহ ৰেডি। কিমান ক্ৰিস্পি হৈছে দেখিছে নহয়? আপোনালোকেও কেতিয়াবা ট্ৰাই কৰিব দেই, আৰু নৰসিংহৰ পাত দিবলৈ একদম নাপাহৰিব। আজিলৈ তেতিয়াহ'লে বাই।